বন্ধুসকল আজি কেমেৰা আগত বহুত দিনৰ মূৰত আহিছোঁ আজি দেই। কি খবৰ আপোনালোকৰ? মোৰ ভালেই বৰ্তমান। আৰু আজি বহুত দিনৰ মূৰত পথাৰৰ ফালে ওলাই আহিছোঁ। বহুত দিন অহা নাই, মানে কামৰ পৰা আজৰি পোৱা নাই হ'লে। এইবোৰ চব কঠীয়া পাৰি থোৱা আছে এনেকৈ কৰি। আৰু আপোনালোকৰ ফালে ৰুব পাৰিছে নাই পোৱা আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মানে আমাৰ ফালে বৰষুণেই নাই, একদম শুকান, চিৰাল ফটা দি ফাটি আছে। আজি ইমানেই গৰম পৰিছে ন এইকেইদিন, মানে থাকিবলৈ অলপ দিগদাৰ হৈ গৈছে। আপোনালোকৰ ফালে পৰিছে নাই পৰা আপোনালোকে কমেণ্ট কৰি জনাব। কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকক দেখাই যাম এই চক্স ইয়াৰ পৰা এই ওপৰৰ পৰা অলপ দেখুৱাই দিছোঁ নাজাৰাবোৰ পথাৰৰ পূৰা কেনেকুৱা বতৰ হৈছে। চব পূৰা ৰ'দ দি আছে আৰু মাটি একদম শুকানে শুকানে বাই থৈছে। আৰু বৰষুণ নিদিলে খেতি হ'ব জানো? পূৰা চিৰাল ফটা দি ফাটি আছে। চাওকচোন এইবোৰ হাল বাই থৈছে কেনেকৈ, পূৰা বগা হৈ আছে। আৰু ইমানেই ৰ'দ পৰিছে মানে থাকিবলৈ দিগদাৰ হৈ গৈছে। 38 মেৰাপানীত 38 ডিগ্ৰী। আপোনালোকৰ ফালে কমেণ্ট কৰি জনাব কিমান ডিগ্ৰী হৈছে গৰমটো। আৰু চব পাহাৰখনৰ ওচৰতে আছে। এইবোৰ বগা বগা বগলী উৰি ফুৰিছে চব। কিমান ধুনীয়া লাগিছে পাহাৰখন চাওকচোন। নদীখনো এনেকুৱা অৱস্থা হৈ গ'ল চাওকচোন, পানীয়ে নাই। এইকণ পানী, কি দুখ বিলৈ। মানুহতো বিলৈ বিলৈ, নদীও বিলৈ হৈছে। দুখ বিলৈ, পানী নাই।